হয়, আজি ওদালগুৰি জিলাৰ উচ্চতৰ মাধ্যমিক শিক্ষক আৰু এমপ্লয়ী সন্থাৰ যি উদ্যোগ সঁচাকৈ শলাগিবলগীয়া। আজি যিসকল আমাৰ ডিষ্ট্ৰিক্টৰ ভিতৰত টপ কৰিছে তিনিওটা ষ্ট্ৰীমৰে ছায়েন্স, আৰ্টছ, কমাৰ্চ তিনিওটা ষ্ট্ৰীমৰ ডিষ্ট্ৰিক্ট টপাৰসকলক তেওঁলোকে মাতি আনি ধুনীয়াকৈ ফেচিলিটেট কৰিছে। আৰু এই ধৰণৰ ধাৰাবাহিকতা আগন্তুক দিনবোৰত যাতে থাকে, বৰ্তাই থাকে, ছাত্ৰ ছাত্ৰীৰ মনোবল যাতে বৃদ্ধি পায়, তেওঁলোকে লগতে বাকী আগন্তুকসকলেও আগন্তুক দিনতো যাতে তেওঁলোকে এনকাৰেজ পায় এনেধৰণৰ ফেচিলিটেশ্যন কৰাৰ কাৰণে সেইটোৱে কামনা কৰিছোঁ। আৰু আগন্তুক দিনতো যাতে ধাৰাবাহিকতাটো অক্ষুণ্ণ থাকে। হয়, নিশ্চয়, মানে আমাৰ এইসকলতো এইটো বেটছত হায়াৰ ছেকেণ্ডেৰীত তেনেকৈ ভাল ফলাফল দেখুৱাইছে। আগন্তুক দিনত আমাৰ এতিয়া ওদালগুৰি ডিষ্ট্ৰিক্ট এইবাৰ সদৌ অসমৰ ভিত্তিত যদি চাওঁ তেতিয়া 15 নম্বৰ পজিশ্যনত আহিছে। তো আগন্তুক দিনবোৰত যাতে শিক্ষাৰ মানদণ্ডটো ইয়াতকৈও ভাল হয়, তাৰ বাবে আমাৰ বিদ্যালয়ৰ পৰিদৰ্শকৰ পৰা আদি কৰি আমাৰ DMCৰ যিটো টীম আছে সেয়া লাগি আছে। সকলো আমাৰ প্ৰিন্সিপালসকল ইয়াত এলাৰ্ট। আগন্তুক দিনত নিশ্চয়কৈ ফলাফল ভাল হ'ব। লগতে ছাত্ৰ ছাত্ৰীসকলৰ ওচৰত আমাৰ মেছেজ থাকিব, এনেধৰণৰ অনুষ্ঠানবিলাকো হৈ থাকিব, সেইটোৱে আমাৰ কামনা। তাৰ কাৰণে সময়ে আমাৰ যিটো ৰেচনেলাইজেশ্যন সেই ৰেচনেলাইজেশ্যনটো কৰি থকা যায়। আৰু তাৰে মাজত হয়তো কোনোবা ৰিটায়াৰ্ড হৈ গৈছে বা তেনেধৰণৰ ক্ষেত্ৰত নতুন এপইণ্টমেণ্টো আহে, সেই এপইণ্টমেণ্ট দি আমি তেনেকৈ কৰি থাকোঁ। তৎসত্ত্বেও যদি তেনেকুৱা বৰ্তমানো আছে 2-1 হয়তো ওলাব পাৰে, তেতিয়া আমি ৰেচনেলাইজেশ্যনৰ জৰিয়তে ঠিক কৰি দিওঁ। সদৌ অসম উচ্চতৰ মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থাৰ ওদালগুৰি যিটো জিলা সমিতি আছে তেওঁলোকে এটা সুন্দৰ পদক্ষেপ লৈছে। ইয়াৰ ফলত কি হ'ব, আমাৰ চৰকাৰী মাধ্যমৰ বিদ্যালয়বিলাকৰ প্ৰসাৰ আৰু প্ৰচাৰ দুয়োটা হ'ব। আৰু চৰকাৰী বিদ্যালয়ত পঢ়িও যে ভাল ৰিজাল্ট কৰিব পাৰি এইটো প্ৰমাণ হ'ব। আৰু ইয়াৰ জৰিয়তে কি হ'ব, ব্যক্তিগত খণ্ডত যিখিনি ল'ৰা ছোৱালীয়ে পঢ়াৰ কাৰণে হেঁচা ঠেলা কৰে সেইখিনি আমাৰ চৰকাৰী বিদ্যালয়লৈ আহিব। আৰু আমাৰ জিলা প্ৰশাসন, ওদালগুৰি জিলাৰ জিলা প্ৰশাসন আৰু জিলা শিক্ষা বিভাগ, আমাৰ যিটো ডিষ্ট্ৰিক্ট লেভেল কমিটি আছে তেওঁলোকৰ যিটো ইনিচিয়েটিভ, ইয়াৰ জৰিয়তে মই জানিব পাৰিছোঁ যে আগন্তুক দিনত জিলাখন 10 নম্বৰৰ তললৈ আহিবলৈ সক্ষম হ'ব।